হাই হেল্ল' নমস্কাৰ নমস্কাৰ আমি আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমতে বহুত মৰম আৰু শুভেচ্ছা জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ চেনেললৈ গৈ পেলানি আমাক পাৰ্চনেলিও কৈছে যে ভাল হৈছে বুলি সেইবাবে আমি আমাৰ চেনেলটোত কাম কৰিম বুলি আগবাঢ়িছোঁ কিন্তু প্ৰথম কথা হ'ল যে আমি চেনেলটো কোনো কাম কৰিম বুলি খোলা নাছিলোঁ আচলতে বিশেষ এটা আইডিয়া হ'বৰ কাৰণে আমি চেনেলটো খুলিছিলোঁ আৰু 5 মিনিটৰ এটা ভিডিঅ' বনাই পেলানি আমি আপোনালোকক আগবঢ়াইছিলোঁ যিহেতু তাতে মানুহবোৰে কিছুমানে বহুতে মৰম দিছে তাকে দেখি ভাল লাগিছে আমাৰ হাতত কোনো টপিক নোহোৱাৰ কাৰণে আজি আপোনালোকৰ ওচৰত আহিছোঁ যিটো মানে মনতে ভাবিছোঁ কি আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ ধৰক আপোনালোকৰ ল'ৰালি কালতো আপোনালোকৰ নিজৰো চাগে তেনেকুৱা কিছুমান স্মৃতি ৰখি যায় মানুহৰ জীৱনত যিটো আমি ভাবিছোঁ আপোনালোকে যদি প্ৰেৰণ কৰে আমালৈ সেই কাহিনীটো বা ধৰক সেই স্মৃতিখিনি কাহিনীৰ ৰূপ দি পেলানি যদি আমালৈ প্ৰেৰণ কৰে আমি সেই তাকে লৈ আমি ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু সেইধৰণে আমি আগবাঢ়ি যাম বুলিও ভাবিছোঁ ইউটিউবাৰ হ'ম বুলি বিশেষকৈ আমি হেৰি কৰা নাই এইটো কাম কৰিম বুলি ভবা নাই মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা পাম বুলিহে আমি ইউটিউব চেনেলটোত কাম কৰিম বুলি ভাবিছোঁ আৰু যিহেতু আশা ৰাখিছোঁ আপোনালোকৰ ওপৰতে যে আপোনালোকে যদি এই কথাখিনি এইখিনি মানে ধৰক কিছুমান স্মৃতি আমাৰ লগত যদি প্ৰেৰণ কৰে বা কাহিনীৰ ৰূপ দিয়ে আমি সেইখিনিকে ভিডিঅ' ৰূপ দি পেলানি আমাৰ চেনেলটোত আপোনালোকৰ নাম আপোনালোকৰ ঠিকনা সহ আৰু যদি বিচাৰে আপোনালোকৰ ফটোৰ সহ আমি প্ৰেৰণ কৰিম বুলি ভাবিছোঁ আপোনালোকলৈ ভিডিঅ' ৰূপ দি পেলানি তাকে লৈ পেলানি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু যদি পাৰে আমাক আপোনালোকে সহযোগিতা আগবঢ়াব যিমানখিনি পাৰোঁ আমিও আমাৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিম আমিও বিশেষ শিকিহে আছোঁ একো জানা নাই এতিয়ালৈকে ইউটিউবৰ বিষয়লৈ ইউটিউবৰ আচলতে সঁচা কথা ক'বলৈ গ'লে আমি ইউটিউবৰ ইউটিউবো নাজানো কিন্তু শিকিছোঁ আপোনালোকৰ মৰম দেখি পেলানি আৰু কাম কৰিম বুলিও ভাবিছোঁ সেই গতিকে আপোনালোকে যাতে আমাক সহায় সহযোগিতা কৰে আপোনালোকৰ নাম ঠিকনা সহ আপোনালোকৰ কাহিনী আমালৈ প্ৰেৰণ কৰে আমাৰ ফেচবুক পেজত মই অসমৰ ছোৱালী বুলি এটা ফেচবুক পেজ আছে য'ত গৈ আপোনালোকে এইখিনি আপোনালোকৰ কাহিনীখিনি আমালৈ প্ৰেৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু মই ডেছক্ৰিপশ্যনত দিম বাৰু ফেচবুক পেজটো আশা ৰাখিছোঁ আৰু আপোনালোকৰ ওপৰতে যদি আপোনালোকে মৰম সহায় সহযোগিতা আমালৈ আগবঢ়ায় তেতিয়া আমি এই কামটো কৰিম বুলি আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদ মোৰ ওপৰত লৈ পেলানি আমি যিমান পাৰোঁ সিমানখিনি আমি কাম কৰিম আপোনালোকৰ মাথো সহায় সহযোগিতা একান্তই কামনা কৰিলোঁ আৰু আমাৰ বন্ধুসকলক বহুত মৰম আমি জনাইছোঁ আপোনালোকক আমাৰ এটা ভিডিঅ'তে আচলতে আপোনালোকে ইমান মৰম দিয়াৰ বাবে আচলতে কথাটো কি 5 মিনিটৰ ভিডিঅ'ই আছিলে মই মাত্ৰ জাষ্ট এনেই নিজৰ আইডিয়াৰ কাৰণেহে মই বনাই পেলানি আপোনালোকৰ আগত প্ৰেৰণ কৰিলোঁ যিখিনি ভবাই নাই বাৰু ইমানখিনি হ'বগৈ বুলি হ'লেও ভাল লাগিল বহুত ধন্যবাদ বহুত আশা লৈ আপোনালোকৰ ওচৰত আহিছোঁ মই ভাবিছোঁ মোৰ আশা এই ল'ৰা ছোৱালীকেইটাৰ আশা আপোনালোকে নিশ্চয় আপোনালোকৰ আশীৰ্বাদ দিব আপোনালোকৰ মৰম দিব আপোনালোকৰ সহায় সহযোগিতা আমি পাম যিটো অকণমান ধৰক 5 মিনিটমান ভিডিঅ'তে যদি পাইছোঁ আপোনালোকৰ কাহিনীখিনিও যদি তেনেকৈ শ্বেয়াৰ কৰে বা আপোনালোকে আমালৈ প্ৰেৰণ কৰে আমি নিশ্চয় সেইখিনি আমি ভিডিঅ' আকাৰ দি ভিডিঅ' বনাই যিখিনি পাৰোঁ আৰু সেইখিনিকে দিবলৈ চেষ্টা কৰিম বহুতখিনিও নহয় ধৰক বহুতখিনি আশাও নকৰোঁ তথাপি আপোনালোকে যদি দেখুৱাই সেইখিনি মৰম তেতিয়া আমি কাম কৰি যাবলৈ উৎসাহিত হ'ম বুলি আমি ভাবিছোঁ আৰু দেই তাকে চাই আপোনালোকে এই পষ্টটো শ্বেয়াৰ কৰিব 10জনে পাবলৈ যাতে আপোনালোকৰ কাহিনীখিনি আপোনালোকৰ স্মৃতিখিনি বা আপোনালোকৰ ল'ৰা ছোৱালীৰ স্মৃতিখিনি আন 10জনেও যাতে দেখক
তাৰ পৰা অন্ততঃ কিবা এটা ধৰক মানুহৰ মনোৰঞ্জনৰ কাৰণে বা তেনেকুৱা আৰু কিবা এটা আইডিয়া হ'বৰ কাৰণে চেনেলটো আমি আপোনালোকৰ বাবে কাম কৰিম বুলি ভাবিছোঁ। আচলতে কি ইউটিউবত দেখি আছোঁ বহুতে বহুত কাম কৰি আছে, নিজক লৈ পেলানি আচলতে ইউটিউবত নিজৰ চেনেল বনাই নিজে যিখিনি জানে সেইখিনিৰ ওপৰতে কাম কৰি আছে। কিন্তু আমি ভাবিছোঁ কি আপোনালোকৰ হৈ আমি কাম কৰিম বুলি, মানে আমি সৰু মানুহ যিভাগে পাৰোঁ সেইভাগে আমি কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ আশীৰ্বাদ লৈ, আপোনালোকৰ কাহিনীসমূহ লৈ আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনালোকে মৰম দিব বুলি ভাবিছোঁ, আপোনালোকৰ সহায় সহযোগিতা পাম বুলি ভাবিছোঁ। এয়াকে কৈছোঁ আৰু বেছি নকওঁ, কিনো ক'ম। যদি সহায় সহযোগিতা পাওঁ তেতিয়া নিশ্চয় ভাল লাগিব। আৰু এটা কথা, যিয়ে আমাক প্ৰথম কাহিনী প্ৰেৰণ কৰিব তেওঁক আমি এটা আকৰ্ষণীয় উপহাৰ দিম বুলিও আমি মনতে ভাবিছোঁ। সেয়েহে আপোনালোকে আৰু যি ভাল দেখে, মই ভাবিছোঁ ভালেই দেখিব। কাৰণ বহুতে কিছুমান কাম নকৰে আচলতে, ধৰক মানুহে কি ক'ব বুলিয়ে নকৰে। ময়ো ভাবোঁ সেইটো কথা, বহুতবাৰ ভাবিছোঁ। ধৰক সেইটো মনতে আহিয়ে থাকে, সচৰাচৰ আহে যে মানুহে কি ক'ব। আমি কিবা এটা কৰিবলৈ লোৱাৰ আগতেই এই কথাটো আহিয়ে থাকে যে মানুহে কি ক'ব। আচলতে সেইটোৱে আৰু কথা। সেই মানুহে কি ক'ব বুলিয়ে ভাবি পেলানি মই আচলতে এনেই নিজৰ কাৰণেহে এইটো চেনেলটো খুলিছিলোঁ। কিন্তু আপোনালোকৰ মৰম পাই, আশীৰ্বাদ পাই পেলানি ভাবিছোঁ কাম কৰিম বুলি। সেয়ে আপোনালোকে মৰম আৰু আশীৰ্বাদ আৰু দিব বুলি ভাবিছোঁ। আশা কৰিছোঁ এই পোষ্টটো আপোনালোকে বহুত শ্বেয়াৰ কৰিব। বহুতৰ ধৰক কিছুমান কাহিনী থাকে যিখিনি আমি প্ৰেৰণ কৰিম বা ভিডিঅ' আকাৰ দি পেলানি আপোনালোকৰ ওচৰত, আপোনালোকৰ মাজত দেখুৱাব পাৰিম। সেয়ে লৈ আপোনালোকৰ ওচৰত আশা, আমাৰ ভৰসা আপোনালোকৰ ওপৰতেই। আমি এই দুদিনত যিখিনি আপোনালোকৰ মৰম পালোঁ, যিখিনি আমাক আপোনালোকে দিলে, সেইখিনিক আৰু যাতে আগুৱাই নিব পাৰোঁ তাকে লৈ এটা সপোন দেখি আপোনালোকৰ ওচৰত আমি উপস্থিত। আমি ভাবোঁ আপোনালোকে আমাক নিশ্চয় ডেফিনেটলি সহায় কৰিব। আৰু নকওঁ, আৰু পিছত ক'ম। একে কৈ আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।